নমস্কাৰ বন্ধুসকল। যোৱা ৰাতি 12টা বজাত গিবন ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা ওলাই অহা হাতীজাকে মৃত্যুঞ্জয় বৰা জৈৱিক কৃষক মৃত্যুঞ্জয় বৰা খেতিপথাৰত আক্ৰমণ কৰি প্ৰায় কুঁহিয়া, ভোট জলকীয়া, বিলাহী পুলিকে আদি কৰি আলু, জাতিলাওকে আদি কৰি ভালেমান শস্য নষ্ট কৰি থৈ গৈছে। প্ৰায় 50জনীয়া এটা হাতীজাকে মৃত্যুঞ্জয় বৰা খেতিপথাৰত আক্ৰমণ কৰাৰ লগতে জটকীয়া গাঁৱৰ কেইজন কৃষকৰ পথাৰত এনেদৰে হাতী আক্ৰমণ কৰিছে। এনেকৈ হাতী আহি এই আলু নষ্ট কৰিছে আৰু লগতে এই ইয়াত খেতি কৰিবৰ কাৰণে যিটো পাম ঘৰ বনোৱা হৈছে, খেতি ঘৰ, এই ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। আৰু এই কুঁহিয়া আছিলে, কুঁহিয়াখিনি শেষ কৰি থৈ গৈছে হাতীজাকে। এনেদৰে প্ৰত্যেক দিনেই এই ফেচুৱাল জটকীয়া গাঁৱত হাতীৰ আক্ৰমণ বাঢ়ি গৈছে, হাতী আৰু মানুহৰ সংঘাত বাঢ়ি গৈছে। সেইকাৰণে বন বিভাগে এক উচিত ব্যৱস্থা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ।